Hi guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰটো বাৰু ভালেই আৰু আপোনালোকক বহুত দিনৰ মূৰত লগ পাইছোঁ। আপোনালোকৰ খা খবৰবোৰ জনাব কমেণ্ট কৰি। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6টা আৰু এনেকুৱা ঠাণ্ডা 6টা বজাত। তো এতিয়া মই আহিছোঁ আচলতে টিউশ্যন কৰিবলৈ। তো মোৰ 6টা বজাত এটা টিউশ্যন থাকে, তো তাত গৈ আছোঁ। আৰু আপোনালোকে চাগে ভাবিছে টিউশ্যনত গৈ আছে যদি ইফালে কি পুখুৰী চুখুৰী দেখি আছে। তো মই আচলতে ৰাস্তাৰে যোৱা নাই, ৰাস্তাৰে গ'লে অকণমান দূৰ হৈ যায় আৰু এনেকৈ মানে শ্বৰ্টকাট কৰিছোঁ আমাৰ পিছফালেৰে। তো তেনেকৈ আহিলে অকণমান সোনকালে পায় আৰু লগতে ওচৰো হয়, সেয়াই। আৰু আজি মই এঠাইত যাম আৰু ক'ত যাম কি কথা গোটেইখিনি গম পাবলৈ আপোনালোকেতো ভিডিঅ'টো চাব লাগিব শেষলৈকে। মই বাৰু কৈ দিম ক'ত যাম। তো সেয়াই, আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগ পাই আছোঁ। মই আহিলোঁ টিউশ্যন কৰি। ৰাতিপুৱা টাইমত ইমান কুঁৱলী দি থাকে, মানে খোজকাঢ়ি যাওঁ যিহেতু কুঁৱলীটো একদম মূৰত লাগি যায় আৰু সেইকাৰণে মোৰ চৰ্দিও ভাৱ হৈ আছে। আৰু মই যে কৈছিলোঁ আপোনালোকক ক'ত যাম, তো আমাৰ মামা এজনৰ বিয়া হয়। তো আজি হৈছে জোৰোণ, তো আজি মই যাম। আপোনালোকক বাৰু গোটেইখিনি দেখিয়ে থাকিম আৰু আপোনালোকে এয়া ছাগলীৰ মাত তাত আপোনালোকে শুনা পাব, কাৰণ মই যিহেতু পথাৰেৰে আহোঁ সেইকাৰণে গোটেইখিনি শুনা পাব। আৰু পথাৰত কেনেকুৱা ফিৰফিৰীয়া বতাহ দি থাকে, বাপৰে বেয়া ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে পৰিছেনে ক'বচোন? ছাগলীৰ মাত। ঠিক আছে, তেনেহ'লে প্ৰথমতে মই আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, লগতে কেনেকুৱা লাগিল সেইটোও জনাব। যিখিনি পাৰোঁ, যিখিনি সম্ভৱ গোটেইখিনি ট্ৰাই কৰিম মোৰ ফালৰ পৰা আপোনালোকক দেখুৱাবৰ বাবে। লগতে আজি অলপ সজনা সৱৰনা হোগা থোৰা বহুত। তো সেয়াই, চাই থাকিব ভিডিঅ'টো, ব'লক। পালোঁ কুমাৰীকাটা। বিয়াৰ ঘৰত নাই বাৰু বৰ্তমান, এতিয়া আছোঁ মামাহঁতৰ ঘৰত। তো ইয়াৰ পৰা যাম আজি যিহেতু জোৰোণ, ইয়াৰ পৰাই ওলাই ওচৰতে হয় বিয়া ঘৰ, আপোনালোকক বাৰু দেখাম। বিয়া ঘৰত যোৱাৰ সময়ত আহি পালোঁ। অহাখিনি আকৌ ভিডিঅ' কৰা নহ'ল, কাৰণ বাছত ভিৰ আছিল। আৰু লগত আহিল মা, ভাইটি, মাহী, এনেকৈ আহিলোঁ আমি। আৰু এতিয়া আহি পালোঁ। এতিয়া আছোঁ বিয়া ঘৰত এইফালে, আৰু মোৰ লগত আছে আমাৰ প্ৰিন্সালী। কি নাম আছিল তোমাৰ মা? প্ৰিন্সালী না? প্ৰিন্সালী। আৰু আপোনালোকক এতিয়া মই দেখাই দিম ইহঁতৰ খুৰাকৰ বিয়া, প্ৰিন্সালীৰ খুৰাকৰ বিয়া। তো পেণ্ডেলখন অকণমান আপোনালোকক দেখুৱাই আছোঁ। মজা কৰিছে, ইমান ধুনীয়া লাগিছে, ডেকাৰেশ্যন একদম খুব ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। লগ পাই আছোঁ ওলাই মেলি একেবাৰে। তো আই এম ৰেডি। মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে। গোটেই ফুল গেটআপটো দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব। এয়া সকলোৱে ৰেডি হৈ গ'ল জোৰোণত যাবৰ বাবে, আৰু সকলোৱে ৰেডি হৈ যা যোগাৰবিলাক জোৰোণত নিয়া সকলোখিনি বস্তু লৈ আছে। আৰু লগতে সকলোৱে দুকপিমান ফটো উঠিলেও লগ হৈ, ভাল লাগিল। ৰেডি হৈ গ'লোঁ, লগত আছে মামী। কেনেকুৱা লাগিছে আমাক জনাব কমেণ্ট কৰি। আৰু সকলোৱে পূৰা ৰেডি হৈ আছোঁ, চাই থাকিব। এতিয়া গৈ আছোঁ আমি তেলৰ ভাৰত, মানে জোৰোণত খোজকাঢ়ি। আগত কেইখনমান গাড়ী গ'ল, এয়া চব আহি আছোঁ গধূলিকৈ। ফাইনেলি আমি কইনা ঘৰ আহি পালোঁ, আৰু আহি পোৱাৰ লগে লগে আমাক চাহ খাবলৈ মাতিলে, আৰু পূৰা আমি একজাক মানুহ চাহ খাবলৈ বহি গৈছোঁ। মজা আছে, দেখিছে মই পূৰা চাহ খাই আছোঁ, আৰু মইতো চাহ খাব পালে একোৱেই নালাগে। আৰু খাবলৈও বহুত বস্তু দিছিলে, কিন্তু কিছুমান ভিডিঅ' কৰাই নহ'ল। যিখিনি পাৰিছোঁ ভিডিঅ' কৰিছোঁ। আৰু এয়া দেখিছে কিমান বস্তু দিছে, পুৰি চুৰিও কিবা কিবি দিছিলে, বাট সেইখিনি ভিডিঅ' কৰা নহ'ল। আৰু এইজনী হৈছে আমাৰ কইনাজনী, মানে মোৰ মামীজনী। আৰু কইনাই আহি চোতালৰ সন্মুখত থিয় হৈছে আৰু অকণমান লাজ কৰিছে আহিবলৈ। আৰু এতিয়া হ'ব জোৰোণৰ পৰ্ব আৰম্ভ। এতিয়া কইনাই আমাক সকলোকে, মানে ৰাইজক সেৱা কৰি জোৰোণৰ পৰ্ববিলাক আৰম্ভ কৰিব। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক।
এইটো আমাৰ টুকু কোনে মেকআপ কৰি দিছে তোমাক তুমি তাইও আহিছে আমাৰ লগত তো আমি জুৰুন্দি আহি পালোঁ আৰু এতিয়া দৰা ঘৰ আহি পাইছোঁ আৰু এয়া হৈছে ৰিচিপশ্যনৰ কাৰণে সজাই আছে ধুনীয়াকৈ আৰু আমি আহি পালোঁ এতিয়া ঠিক আছে তেনেহ'লে আপোনালোকক একদম ৰিচিপশ্যনৰ দিনা লগ পাম আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰি পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই বাই